Hi friends, welcome back to my YouTube channel. আজি হৈছে 1 তাৰিখ ডিব্ৰুগড় অভিমুখে গৈ আছোঁ লগত কৰবীৰ গাড়ীতে যাম। সেইখন হৈছে কৰবীহঁতৰ ককাইকৰ ধাবা। এয়া ডিব্ৰুগড় পালোহি আমি। এতিয়া ডিব্ৰুগড় ৰিজাৰ্ভলৈ গৈ আছোঁ। ডিব্ৰুগড় ৰিজাৰ্ভত সোমাই গ'লোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াত সকলো ল'ৰা ছোৱালী গোট খাই আছে। তাত হৈছে ল'ৰা ছোৱালী গোট খাই পিনি গৈছিলোঁ। মেডিকেল ৰিপৰ্ট লৈ আমি বাইদেউক দেখাবলৈ লাইন পাতি আছিলোঁ। গোটেইকেইজনী লগ হোটেলত ৰৈ ৰৈ 3টা 3:30 বাজিলে। এয়া আমাৰ জীৱন। আমাৰ অনুভৱ কৰি দিয়া। এয়া ভাগৰি গৈছোঁ। আপুনি চব চাকৰি কৰা আছে মানুহ এনেকুৱা লাগিছে কোৱা। আৰু আজি আকৌ বেলেগ বেলেগ হ'ম আৰু লগ পাম একে কলেজ ডিপাৰ্টমেণ্টৰ মানুহ লগতে ডিউটি কৰিম। ট্ৰেইনিংটো বেলেগ বেলেগত কৰিম আৰু ন আকৌ লগ পাই কি ক'ম আৰু ভাগৰি গৈছোঁ আৰু চাকৰি কৰা এয়া কষ্ট। আজি 3জনী বেলেগ বেলেগ হৈ যাম আৰু আমি চাঞ্চতে কৰি লৈছোঁ আৰু হেৰি কৰি থৈছোঁ। মিতালী দাস, নীলমণি লাচিত, কৰবী গগৈ, ৰিকুমণি চিনি পাইছা? পাইছে নিশ্চয় বোলে। আমি নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মিতালী দাস। কিহত পাইছা তুমি? মই ইউবিত পাইছোঁ। ট্ৰেইনিঙত হ'ব? ট্ৰেইনিং ডেৰগাঁৱত হ'ব। পষ্টিং গুৱাহাটীত। ভালেই দিয়া। তোমাৰ মোক চিনি পাই নীতুমণি লাচিত আৰু পষ্টিং গুৱাহাটীত ইউবিত পাইছোঁ আৰু ডেৰগাঁৱত মই কৰবী গগৈ। মই ইউবিত পাইছোঁ, পষ্টিং নগাঁও, ট্ৰেইনিং ডেৰগাঁও। কিমান দিনীয়া লাগে? মোৰ হৈছে মোৰ ট্ৰেইনিং হ'ব বঙাইগাঁও, লগতে মোৰ পষ্টিং হ'ব
চাগে 10 মানে জেগা চিনি কৈছে একদম ডাইৰেক্ট এতিয়া আজি যে ইমানেই আজিৰ পৰা এবছৰ 1.5 বছৰ পিছত লগ পাম ভালকৈ থাকিব দি দিছোঁ থেংক ইউ আজি এয়াই হৈ গৈছোঁ আৰু দেই আমি ভালকৈ থাকিব লগ পাম তোমাকো লগ নাপাওঁ ভালকৈ থাকিবা তুমিও আৰু দেই তাকো লগ নাপাওঁ বাই বাই দেই ভালকৈ থাকিবা আৰু তোমালোকে বাৰু দেই নেকাটিবা আৰু ফোন কৰিবা কৰি থাকিম আৰু দেই তোমালোকে আমি আজি বিদায় দিছোঁ মোৰ আজি কৰিব ছোৱালীজনীয়ে ভালে কুশলে ট্ৰেইনিংটো গৈ আহিব যাতে পায় তোমালোকে কৰিবা আৰু ভালকৈ ভগৱানে শক্তি যাতে দিয়ে ন ভালকৈ ট্ৰেইনিংবিলাক গৈ আহিবা বাই বাই দিছোঁ আৰু বাই 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 বাই